Wow! Hello friends, কি খবৰ আপোনালোকৰ? বহুত নম্বৰত ব্লগ এটা আৰম্ভ কৰিছো সৰুকৈ আৰু পিছফালৰ পৰা দেখিছেই নহয় কি চাউনি দিছে। এয়া চাউনি দেখিলে মানে আৰু ভিডিঅ' অফ কৰিবলগীয়া হয়। তাৰমানে ভিডিঅ'টো ল'ব তেখেতে অলপ বেয়া পায়, কিন্তু মোক ভিডিঅ' কৰাত ছাপোৰ্ট কৰে বাৰু। আৰু এতিয়া আহিছোঁ অলপ ওলাই, মানে এনেকুৱা এখন ঠাইলৈ আহিছোঁ য'ত মানে দুখীয়া মানুহে ধনী মানুহৰ দৰে বজাৰ কৰে। য়েছ, মানে বিশাললৈ আহিছোঁ। তাৰমানে আমি বিশালত দুখীয়া মানুহবোৰে ধনী মানুহৰ নিচিনাকৈ বজাৰ কৰিবলৈ আহোঁ, কিন্তু হাতত পইচা এটাও নাথাকে, কিন্তু নিবলৈ আহোঁ কিবা এটা আৰু লৈ যাওঁ কিবা এটা। আৰু যিয়ে লৈ নাযাওঁ, এয়া বা চাওক বাপেক পুতেকে কেপছ ট্ৰাই কৰি আছে, কোনটো কাক মেটচ কৰিছে নাই কৰা সেইবোৰে চাই আছে। মই বাৰু মনে মনে অকণমান ভিডিঅ' কৰিব লৈছোঁ, তেখেতে গম নোপোৱাকৈ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আৰু মোৰ মাতটো টেং টেঙীয়া শুনিছেই নহয়, মানে একদম কাহ চৰ্দি হৈ আছে, মাত ভাঙি আছে। আৰু এয়া মইজনী পেটলি মইজনী মানে ফুলকৈ অকণমান ভিডিঅ' কৰি ল'লোঁ। তেখেতে বাৰু মোক ফুল ভিডিঅ' এটা কৰি নিদিয়ে, গতিকে আইনাতে মই গোটেই এজনী মানুহ দেখাই দিলোঁ। এয়া পেটলি মইজনী আৰু এয়া মোৰ ল'ৰা। এইবিলাকে কিটছ এইটো ভাল ভাল লাগিছে। লেতেৰা লেতেৰা ফটো উঠা এইখিনি চোৱা। পইচা দিব লাগিব। বাৰু বিশালৰ ভিডিঅ'টো ইমানতে শেষ। আৰু আজি আপোনালোকৰ লগত এটা টিপছ শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। এইটো টিপছ চাগে আপোনালোকে জানেই, কিন্তু মই মানে এতিয়াহে গম পাইছোঁ দেই, সেইকাৰণে ট্ৰাই কৰিব লৈছোঁ। মানে এই নাৰিকলৰ টান বাকলিটোৰ পৰা মই নাৰিকল এৰাবলৈ খুবেই মানে টান পাওঁ। সেইকাৰণে কেতিয়াবা এনেকৈ এৰুৱাৰ দুখতে মানে মোৰ খাবলৈ নহয়গৈ, নোখোৱাকৈ থাকিবলগীয়া হয়। কিন্তু এগৰাকীয়ে মোক এইটো দিহা দিলে যে অলপ জুইত এনেকৈ সেকি লোৱাৰ পিছত মানে এনেকৈ বাকলিটো এবাৰ চুৰিখন সোমাই এনেকৈ দাঙি দিলে গোটেইটো এৰাইহে। চাবচোন মই কেনেকৈ একেবাৰতে গোটেইটো উলিয়াই দিলোঁ। ইয়াৰ চুৰিখন সোমাই অকণমান এনেকৈ হেঁচি দিওঁতে গোটেইটো ধুনীয়াকৈ এৰেখাই আহিলে। আৰু তাকে ভাবিছোঁ ইমান দিনে মই এইটো ট্ৰিক্স কিয় ট্ৰাই কৰা নাছিলোঁ। আৰু একেবাৰে যদি এৰিব নিবিচাৰে তেনেহ'লে গধুৰ বস্তু এটা দি কিবা এটা দি অকণমান এনেকৈ মানে পিটন দি ল'ব আৰু নাৰিকলটো ঠাক ঠাককৈ মাৰি ল'ব, তেতিয়া সহজতে ওলাই যাব। এইটো নাৰিকলটো অলপ ফাটাই লৈছোঁ মই এনেকৈ, মানে দুটুকুৰ কৰি ল'ম, তেতিয়া উলিয়াবলৈ সহজ হৈ যাব। আৰু মোৰ মাতটো ভাঙি ফাটা টেকেলি নিচিনা হৈ আছে, তাৰ বাবে ক্ষমা খুজিছোঁ। আৰু যদি চেনেলটো নতুনকৈ চাই আছে মোৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব ভাল লাগিল নে বেয়া লাগিল। তেনেহ'লে আজিলৈ মই আহিছোঁ, লগ পাই আছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে সকলো ভালে থাকক, সুৰক্ষিত থাকক। বাই বাই।